2016 আহিছে 2021 আহিছে বহুত ভোটত সোণোৱাল ডাঙৰীয়া ভুৱন ৰাম জিকিছে কিন্তু ইমান ডাঙৰ ভূতপূৰ্ব জনসমাগম আগত মই কেতিয়াও দেখা নাছিলোঁ। মাজুলী ৰাইজক মোৰ নমস্কাৰ। মাজুলীক লৈ কেইবাটাও প্ৰতিশ্ৰুতি আজি মই দিছোঁ। আটাইকেইটা প্ৰতিশ্ৰুতি মই বাস্তৱত ৰূপায়ণ কৰোঁ। कांग्रेस का इलेक्शन मैनिफेस्टो में वो लोग तो कुछ भी नहीं लिखे, कोई एक भी वादा नहीं है जो याद हो सकता है। कितना लोगों को नौकरी देगा, कुछ नहीं। महिलाओं को कितना रुपया देगा, कुछ नहीं। आप शिक्षा के लिए क्या करेगा, कुछ नहीं। जो 5 पॉइंट उन्होंने लाया उसमें तो देखने लायक कुछ भी नहीं है। मैं भावों 90तকৈ বেছি सीट বিজেপিয়ে পাব और कांग्रेसर सीट এইবাৰ 15টাতকৈ তলত নামিব। অখিল গগৈ ইলেকশ্যনৰ বিষয়ত মই একদম বেয়া নাপাওঁ। আজি আপুনি মোৰ ভাষণটো দেখিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মই এটা শব্দ কৈছোঁ, কোৱা নাই। গৌৰৱ গগৈৰ ওপৰত মোৰ বহুত কথা ক'বলগীয়া আছে, কিন্তু মাজুলীত এটা কথা কৈছোঁ, কোৱা নাই। কাৰণ অসমৰ ইলেকশ্যনটো আমি গণতন্ত্ৰৰ এটা উৎসৱ বুলি পালন কৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়া যে মই শিৱসাগৰত ইমান কিলোমিটাৰ ৰাস্তা বনালোঁ, ইমানটো নতুন কাম কৰিব, সেইখিনি কথা নকৈ এজন প্ৰাৰ্থীক উপত্যা পৰি যিটো আক্ৰমণ কৰিছে সেইটো অসমৰ 125টা বিধানসভা সমষ্টিত ক'তো হোৱা নাই। তেওঁ প্ৰত্যেকবাৰেই আনে নকৰা বেয়া উদাহৰণ এটা তেওঁ প্ৰত্যেকবাৰেই স্থাপন কৰে। মই ভাবোঁ শিৱসাগৰৰ ৰাইজে বুজি পাব লাগে যে সুশান্ত বৰগোহাঁই যদি বিৰোধীক আক্ৰমণ কৰা নাই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কিয় আক্ৰমণ কৰে? তাৰমানে অখিল গগৈয়ে যোৱা 5টা বছৰত একো কাম কৰিব নোৱাৰে, উপায় নাপায় এতিয়া তেওঁ আৰ্থিক আক্ৰমণৰ লক্ষ্য কৰিছে। ইমানেই কথা। মই কংগ্ৰেছৰ বিষয়ে ক'ব লগা নাযাওঁ, এটাই কথা ক'ব খোজোঁ যে মাজুলী বিশ্ববিদ্যালয়খন আমি নিৰ্মাণ কৰিছিলোঁ শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে, ৰাজনীতি কৰিবৰ বাবে নহয়। এটাই মই তেখেতৰ ওপৰত কথা ক'ম, তেওঁ যদি ইলেকশ্যন উঠিব লাগিছিল ইউনিভাৰ্চিটিৰ পৰা ৰিজাইন দি ল'ব লাগিছিল কেতিয়াবা। ইউনিভাৰ্চিটিখনক ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব নালাগে। মই ৰাইজৰ আগত কোৱা নাই, কিন্তু মোৰ মনৰ কথা যে মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য এইটো নাছিলে যে ই এটা ৰাজনীতিৰ অভিকেন্দ্ৰ হয়, উদ্দেশ্য আছিলে যাতে ই শিক্ষাৰ অভিকেন্দ্ৰ হয়। যোৱা কেইটামান বছৰত নিৰন্তৰ এই প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ যুৱ প্ৰজন্মক মাজুলী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুযোগ লৈ ৰাজনীতিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব খুজিছিলে। ইলেকশ্যনৰ পিছত এই বিষয়ে আমি চিন্তা কৰিম। ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত আমি এখন আইন মই এটাই কথা ক'ম, মাজুলীৰ এআইৰ এইকাৰণেই প্ৰয়োজন নাই। মাজুলীৰ উন্নতি আজি ৰাইজে দেখিছে। 2011ৰ আগত যেতিয়া মই মাজুলীত আহিছিলোঁ সাংবাদিকৰ আগত কথা ক'ব নোৱাৰে, কাৰণ ক'বলগীয়া কথা নাছিল। আজি মই ক'লে লিষ্টখন শেষ নহয়, কিন্তু কৰিবলগীয়া বহুত আছে। দলং দুখন হৈ যাওক, মাজুলীত মেডিকেল হৈ যাওক, ইউনিভাৰ্চিটিখন মই খুব ভাল কৰি কৰিম। মাজুলীৰ সদায়ৰ কাৰণে পৰিৱৰ্তন মাজুলীত এডুকেশ্যন হাব বনাব। ইয়াৰ এটা এইকাৰণে সুবিধা আছে, মাজুলীক আমি ইণ্ডাষ্ট্ৰীৰ হাব কৰিব নোৱাৰোঁ, কিন্তু যদি মেডিকেল কলেজ ইউনিভাৰ্চিটি আহে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে ইয়াত ভাল পৰিৱেশ পঢ়িব আহিব আৰু আধ্যাত্মিক পৰিৱেশৰ মাজত শিক্ষা ই এটা ডাঙৰ মণিকাঞ্চন সংযোগ হ'ব। এফালে স্পিৰিচুৱেলিজিম, এফালে এডুকেশ্যন। মোৰ অলপ ভিছন আছে, ইলেকশ্যন মিটিঙত বহুত ডাঙৰ কৰি কোৱাৰ কথা নহয়, কিন্তু এটা উল্লেখ কৰিছোঁ যে মাজুলীক আমি শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিম। 100% মাজুলীটো মই কৈ দিছোঁ।